হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে স্কেৰি আইজ ইউটিউব চেনেল। এই চেনেলটো কেৱল মনোৰঞ্জনৰ বাবেহে। আমি কোনো ধৰণৰ অন্ধবিশ্বাসক সমৰ্থন নকৰোঁ। বন্ধুসকল, আজিৰ এই কাহিনীটো এজন এম্বুলেন্স ড্ৰাইভাৰৰ। নমস্কাৰ বন্ধুসকল, মই হলোঁ এজন মধ্যবিত্তীয় ঘৰৰ সাধাৰণ ল'ৰা। মই কলিকতাৰ এখন হস্পিটেলত এম্বুলেন্সৰ ড্ৰাইভাৰৰ কাম কৰোঁ। আজি 9 বছৰৰ পৰা মই এই কাম কৰি আছোঁ। এই 9 বছৰত মই এনেকুৱা কিছুমান সময়ৰ সন্মুখীন হৈছিলোঁ, যি সময়ৰ কথা মই জীৱনত এক মুহূৰ্তৰ কাৰণেও পাহৰিব নোৱাৰোঁ। আজি মই এই চেনেলটোৰ মাধ্যমেৰে আপোনালোকৰ আগত প্ৰকাশ কৰিব বিচাৰিছোঁ এনেকুৱা এটা অনুভৱ, যাৰ বিষয়ে ভাবিলে আজিও মোৰ গাৰ নোম শিয়ৰি উঠে। 2017 চনৰ কথা। গৰমৰ দিন আছিল। সন্ধিয়া 6 বজাত মই হস্পিটেলৰ ভিতৰৰ এখন সৰু চাহৰ দোকানত বহি চাহ খাই আছিলোঁ। মোৰ দৰে আৰু 3-4জন ড্ৰাইভাৰে অলপ দূৰত বহি কথা বতৰা পাতি আছিল। তেতিয়াই হয়তো 25-26 বছৰ বয়সৰ এজন ল'ৰা, সি বৰ দৌৰা দৌৰিকৈ আহি সেই ড্ৰাইভাৰ কেইজনৰ লগত কিবা কথা পাতিবলৈ ধৰিলে। হয়তো ভাড়াৰ কথাই হ'ব। কিন্তু মই চাহ খাই খাই দেখিলোঁ যে সেই ল'ৰাজনে বৰ নিৰাশ মনেৰে তাৰ পৰা গুচি গৈছিল। মই বুজিব পাৰিলোঁ যে হয়তো সেই ড্ৰাইভাৰ কেইজনৰ কোনেও যাবলৈ সাজু নহ'ল। মনে মনে ভাবিলোঁ, এনেকুৱা কি কথা যাৰ বাবে সিহঁতে ভাড়া কেঞ্চেল কৰিলে। তেতিয়ালৈকে মোৰ চাহ খোৱা শেষ হৈছিল। মই তৎক্ষণাত উঠি ল'ৰাজনক বিচাৰি গ'লোঁ আৰু ল'ৰাজনক লগ কৰি সুধিলোঁ, কি ভাই, ক'ৰবালৈ যাবা নেকি তুমি? ল'ৰাজনে অলপ খঙেৰে ক'লে, যাবতো লাগেই, কিন্তু আপোনালোকৰ কোনেও যাবলৈ সাজুৱেই নহয়। নাজানো আপোনালোকে কাম কিয় কৰে। মই ক'লোঁ যে তুমি খং নকৰিবা, কোৱা ক'লৈ যাব লাগে, ময়ো ইয়াতে এম্বুলেন্স চলাওঁ। ল'ৰাজনে ক'লে, ৰাণাঘাট যাব লাগে, ইয়াৰ পৰা 250 কিলোমিটাৰ দূৰ হ'ব। মোৰ বন্ধুৰ মোমাইকৰ এক্সিডেণ্ট হৈছিল আৰু হস্পিটেলত ভৰ্তি কৰাৰ পিছতে ঢুকাই থাকিল, আৰু ইয়াতে মোৰ বাহিৰে আৰু কোনো নাই। সেইকাৰণে ডেড বডি লৈ যোৱাৰ দায়িত্ব মোৰ ওপৰত আহি গ'ল। আচলতে তাৰ মোমাইকে কিবা কামৰ বাবে মোৰ ওচৰলৈ আহিছিল আৰু ৰাস্তাতে হঠাতে এটা এক্সিডেণ্ট হৈ গ'ল। ইফালে এনেই মোৰ মগজু বেয়া হৈ আছে, তাৰোপৰি আপোনালোকেও যাবলৈ নিবিচাৰে। মই ক'লোঁ, এতিয়া সন্ধিয়া হৈছে, তাকো বহুত দূৰ বাট, সেইকাৰণে কোনেও যাবলৈ চাগে মান্তি নাই হোৱা। যদি ডেড বডিৰ কথা আৰু তুমিও যদি বিপদত পৰি আছা, তেনেহ'লে মই তোমাক সহায় কৰিব পাৰোঁ, কিন্তু তুমি অলপ বেছিয়ে খৰচ কৰিব লাগিব। তেতিয়া ল'ৰাজনে মোক সুধিলে, কিমান টকা লাগিব আপোনাক? মই ক'লোঁ যে 15,000 দিলে হৈ যাব। ল'ৰাজনে ক'লে, এয়াতো আপুনি বহুতেই বেছি কৈছে। মই ক'লোঁ, ইমান দূৰৰ ৰাস্তা, তাৰোপৰি মই উভতি আহিব লাগিব। ভালকৈ হিচাপ কৰি চালে 15,000 টকাত মোৰ কোনো লাভ নাথাকে। মাত্ৰ তোমাৰ সহায়ৰ কাৰণেই কৈ আছোঁ। এতিয়া চাই লোৱা তোমাৰ কথা তুমি কি কৰা। ল'ৰাজনে নিজৰ পকেটৰ পৰা ফোন উলিয়ালে আৰু কাৰোবালৈ ফোন লগালে। ফোনত পাতি থকা কথাবিলাক শুনি মোৰ অনুমান হৈছিল যে সি তাৰ বন্ধুলৈ ফোন কৰিছে। ফোনত কথা পতাৰ পিছত ল'ৰাজনৰ বন্ধুৱে পইচা দিবলৈ মান্তি হৈ গ'ল। তাৰপিছত 7:25 মই, মোৰ হেল্পাৰ আৰু সেই ল'ৰাজন, আমিও তিনিওজনে ডেড বডিটো লৈ ৰাওনা হ'লোঁ। যাত্ৰা দীঘলীয়া আছিল, সেইকাৰণে ভাবিলোঁ যে ৰাণাঘাট পোৱাৰ পিছত ৰাতিৰ আহাৰ তাতেই খাই ল'ম। ৰাস্তা খালী পালে অলপ স্পীডত যাব লাগিব। এইবিলাক কথা ভাবিয়েই আমি যাত্ৰা আৰম্ভ কৰিলোঁ। লাহে লাহে ৰাতি গভীৰ হৈ গৈ আছিল, কিন্তু মাজবাটতে প্ৰায় 20 কিলোমিটাৰ ৰাস্তা কেইদিনমান আগতে হোৱা বৰষুণৰ কাৰণে বোকাৰে ভৰি আছিল। কাৰণ সেই ৰাস্তাটো আগৰে পৰাই ভাঙি আছিল আৰু ৰাস্তাটোত ডাঙৰ ডাঙৰ গাঁত হৈ থকাৰ কাৰণে যাওঁতে বহুত দেৰি লাগি গৈছিল। সেই 10 কিলোমিটাৰ ৰাস্তা পাৰ কৰোঁতে ৰাতি 11 বাজি গৈছিল। আমি তিনিও গাড়ীৰ সন্মুখৰ ফালেই বহিছিলোঁ। পিছফালে সেই ডেড বডিটোৰ বাহিৰে কোনো নাছিল। তাৰ পিছৰ ৰাস্তা বহুত ভাল আছিল।
ৰাতিৰ অন্ধকাৰত 100 কিলোমিটাৰ বেগত হাইৱেত চলি থকা এম্বুলেন্সখনৰ ভিতৰত হঠাতে এটা জোৰকৈ শব্দ হ'ল। এনেকুৱা লাগিলে যেন গাড়ীৰ পিছফালৰ দৰজাত কোনোবাই জোৰকৈ শিলেৰে মাৰিছে। প্ৰথমতেতো আমি সকলোৱে চক খাই উঠিলোঁ, কিন্তু পিছত মোৰ এনেকুৱা লাগিল যে হয়তো ৰাস্তাত শিলগুটি পৰি আছিল আৰু চলি থকা চকাত লাগি শ্লিপ হৈ এম্বুলেন্সত পৰিল। তাৰ পিছত সকলো ঠিকেই চলি আছিল। আমি প্ৰায় ৰাণাঘাটত প্ৰৱেশ কৰিবলৈ লৈছিলোঁৱেই। তেতিয়া ৰাতি 2:30 বাজিছিল। তেতিয়াই দেখিলোঁ যে সন্মুখৰ ৰাস্তা বহুতেই বেয়া আছিল। মই ডিঙিটো ঘূৰাই মোৰ হেল্পাৰ আৰু সেই ল'ৰাজনৰ ফালে চালোঁ। তেওঁলোকে তেতিয়ালৈকে শুই গৈছিল। মোৰো অলপ অলপ টোপনি লাগিবলৈ ধৰিছিল, কিন্তু কৰিমনো কি? ড্ৰাইভাৰৰ যি কাম, জাগিয়েই থাকিব লাগিব। মই মোৰ পকেটৰ পৰা নতুনকৈ কিনা স্মাৰ্টফোনটো উলিয়ালোঁ আৰু লোকেশ্যন অন কৰি চালোঁ যে অলপ আগত বাওঁফালে এটা কেঁচা ৰাস্তা আছে, যিটো গাঁৱৰ মাজেৰে গৈ শ্বৰ্টকাটত আগত হাইৱেত ওলাব পাৰি। হয়তো ইয়াতকৈ সেই ৰাস্তা অলপ হ'লেও ভাল হ'ব। এনেকুৱা ডাঙৰ ডাঙৰ গাঁত থকা ৰাস্তাত গাড়ী চলোৱাটো বহুতেই কঠিন। তাৰোপৰি পিছফালে কোনো মানুহৰ মৰাশ। যদি খলাবমা ৰাস্তাত মৰাশটো পৰি যায় তেনেহ'লে ভাল কথা নহ'ব। সেইকাৰণে সিহঁত দুয়োজনক আমনি নকৰি মই লোকেশ্যন ফ'ল' কৰি গাড়ীখন বাওঁফালৰ ৰাস্তাটোৰে সোমাই দিলোঁ। প্ৰথমতে গাঁৱৰ 2-4টা সৰু সুৰা ঘৰ দেখা পালোঁ। তাৰ পিছত দুয়োফালে খেতিপথাৰ আৰু অলপ আগুৱাই যোৱাৰ পিছত ঘন জংঘল পালোঁ। মোবাইলত আকৌ লোকেশ্যন চালোঁ। তেতিয়া আৰু কেইমিনিটমান পিছতেই হাইৱে পাই যাম বুলি দেখাই আছিল। তেনেতে আমাৰ লগত এনেকুৱা কিবা কিবি ঘটিবলৈ ধৰিলে। যদি সেইবিলাক কোনো দুৰ্বল হাৰ্টৰ মানুহৰ লগত ঘটিলেহেঁতেন তেনেহ'লে হয়তো তেওঁ সেই নিশা জীয়াই উভতি আহিব নোৱাৰিলেহেঁতেন। আমাৰ এম্বুলেন্সে গৈ গৈ ঘন জংঘলৰ মাজত হঠাতে ৰখি গ'ল। মই কেইবাবাৰো গাড়ী ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু গাড়ীখনে যেন ষ্টাৰ্ট হ'বলৈ বিচৰা নাছিল। তেনেতে মোৰ হেল্পাৰজন আৰু সেই ল'ৰাজন দুয়ো টোপনিৰ পৰা সাৰ পাই গ'ল। তাৰ পিছৰ দৃশ্য দেখি তেওঁলোকে আচৰিত হৈ গ'ল। ল'ৰাজনে সুধিলে, আৰে এয়া কি ঠাই? হাইৱেৰ মাজত কেঁচা ৰাস্তা আৰু জংঘল ক'ৰ পৰা আহিল? তেতিয়া মই তাক শ্বৰ্টকাট ৰাস্তাটোৰ কথা ক'লোঁ আৰু আমি কথাই পাতি আছিলোঁ। তেনেতে হঠাতেই ক'ৰবাৰ পৰা কিবা এটা বৰ বেয়া দুৰ্গন্ধ আহিল। সেই গোন্ধটো এনেকুৱা আছিল যে হয়তো ওচৰে পাজৰে কিবা জন্তুৰ মৰাশ গেলি পচি পৰি আছে। গাড়ীৰ সন্মুখৰ হেডলাইট জ্বলি আছিল। আমি তিনিও গাড়ীৰ পৰা বাহিৰলৈ ওলালোঁ আৰু ইঞ্জিনত কি হৈছে চাবলৈ যেতিয়াই মই নব উঠালোঁ তেতিয়াই জংঘলৰ গছবিলাক এক অদ্ভুত ধৰণে লৰচৰ কৰা দেখিবলৈ পালোঁ। এনেকুৱা লাগিছিল যেন জংঘলৰ গছবিলাকত এজাক মলয়া বতাহ বলি আছে আৰু তাৰ পৰা ওলোৱা পাতবিলাকৰ চৰচৰকৈ ওলোৱা শব্দ যেন শৰীৰত এক অদ্ভুত শিহৰণৰ সৃষ্টি কৰি আছিল। কাৰণ সেই সময়ত বতাহ বলি থকা নাছিল। তাৰ পিছতো কেইজোপামান গছৰ সেই ডাল পাতবোৰ এনেকৈ লৰি থকাটো মোৰ ঠিক নালাগিল। মোৰ হেল্পাৰজন ওচৰতে থিয় হৈ আছিল। সি এটা টৰ্চ লাইট ইঞ্জিনটোৰ ওপৰত মাৰি আছিল যাতে মই ভালকৈ দেখা পাওঁ। আৰু তাৰ একেবাৰে পিছফালে সেই ল'ৰাজন থিয় হৈ আছিল। মই আকৌ ইঞ্জিনৰ ফালে ভালকৈ চাবলৈ ধৰিলোঁ। তেনেতে হঠাতে এটা জোৰকৈ শব্দ কৰি গাড়ীখন অলপ লৰি গ'ল। সেই শব্দটো গাড়ীখনৰ পিছফালৰ পৰা আহিছিল। মই তৎক্ষণাত নব বন্ধ কৰিলোঁ আৰু আমি তিনিও গাড়ীখনৰ পিছফালে গ'লোঁ আৰু তাৰ পিছৰ দৃশ্য দেখি আমাৰ চকু কপালত উঠিল। এম্বুলেন্সৰ পিছফালৰ দৰজাখন একেবাৰে খোলা আছিল। মই তৎক্ষণাত ভয়তে টৰ্চৰ পোহৰ ভিতৰলৈ মাৰি চালোঁ। ডেড বডি ভিতৰত ভালকৈ পৰি আছিল। তেনেহ'লে এই ঘটনাবিলাকৰ কাৰণ কি? আৰু তাৰ পিছত আমি পিছফালৰ দৰজাখন বন্ধ কৰি লক কৰি দিলোঁ আৰু যেতিয়াই আগলৈ আহিলোঁ তেতিয়া গাড়ীৰ হেডলাইটৰ পোহৰত স্পষ্টকৈ দেখিলোঁ অলপ দূৰত ৰাস্তাৰ দুয়োকাষে থকা জংঘলৰ গছকেইজোপাৰ পিছফালৰ পৰা কেইবাটাও ছায়ামূৰ্তিয়ে অলপ লৰচৰ কৰি হাউলি আমাৰ ফালে চাই আছে।
হেডলাইটৰ লাইটৰ পোহৰত সেই জীৱকেইটাৰ চকু যেন জুইৰ আঙঠাৰ দৰে জ্বলি আছে। কিন্তু তেনেকুৱা জীৱ আমি কোনেও কেতিয়াও আজিলৈকে দেখা নাছিলোঁ। সেই চেহেৰাকেইটাৰ কথা ভালকৈ ব্যক্ত কৰাটো বহুতেই কঠিন। এনেকুৱা অদ্ভুত কাণ্ড আৰু চেহেৰা জীৱনত প্ৰথমবাৰ দেখি আছিলোঁ। মই অলপ সেইফালৰ পৰা চকু আঁতৰাই যেতিয়া চালোঁ, তেতিয়া দেখিলোঁ যে মোৰ হেল্পাৰ আৰু সেই ল'ৰাজন দুয়ো ভয়তে কঁপি আছিল। তাৰ পিছতে কেইমিনিটমানৰ ভিতৰত যি ঘটনা ঘটিল সেয়া আজিও মনত পৰিলে মোৰ শৰীৰ শিলৰ দৰে কঠিন আৰু গধুৰ হৈ যায়। আমি দেখিলোঁ যে আমাৰ সন্মুখতে সেই অদ্ভুত ছায়ামূৰ্তিকেইটা লাহে লাহে বাহিৰলৈ ওলাই আহিছে। সেইকেইটাৰ শৰীৰত কোনো ধৰণৰ ছাল নাছিল। কেঁচা মঙহৰ শৰীৰকেইটা দেখিলেই ঘিণ লাগিছিল। আৰু সেই জীৱকেইটাৰ শৰীৰৰ পৰা ৰঙা ৰঙৰ কিবা টোপ টোপকৈ ওলাই পৰি আছিল। তাত ৫-৬টামান জীৱ আছিল। গোটেইকেইটা ছায়াই নিজৰ হাত ভৰিৰে মাটিত পিছলি পিছলি আমাৰ ফালে আহি আছিল। সেইকেইটা কিবা জীৱ নে কিবা জন্তু ভাবি পোৱা নাছিলোঁ। ইমান ঘৃণনীয় জীৱ এই পৃথিৱীৰ হ'বই নোৱাৰে। তেনেহ'লে সিহঁতে ক'ৰ পৰা আহিছে? মই নিজকে বাৰে বাৰে প্ৰশ্ন কৰি থাকিলোঁ। আৰু তৎক্ষণাৎ মোৰ মগজুত কিছুমান কথা ঘূৰিবলৈ ধৰিলে। মই তৎক্ষণাৎ মোৰ পকেটৰ পৰা এটা দিয়াচলাই উলিয়ালোঁ আৰু 2টা কাঠি জ্বলাই দিলোঁ। মই গম পাই গৈছিলোঁ সেইকেইটা কি। তেনেতে মোৰ চকু ৰাস্তাৰ কিনাৰত জমা হৈ থকা অলপ পাতৰ ওপৰত পৰিল। মই একো নভবা নিচিন্তাকৈ সেই পাতকেইখিলাত জুই জ্বলাই দিলোঁ আৰু দেখিলোঁ যে সেই ভয়ানক বস্তুকেইটা তাতে ৰখি গ'ল আৰু আগলৈ নাহিল। তাৰ পিছত মই চিঞৰি ক'লোঁ, তোমালোকে তৎক্ষণাৎ গাড়ীৰ ভিতৰত গৈ বহা। মোৰ হেল্পাৰ আৰু সেই ল'ৰাজন দুয়ো গাড়ীৰ ভিতৰত সোমালে। মই আৰু অলপ পাত জমা কৰি জুইকুৰা বেছিকৈ জ্বলাই দিলোঁ আৰু দৌৰি গাড়ীৰ ভিতৰত সোমালোঁ। ঘড়ীলৈ চাই দেখিলোঁ যে সময় 3:30 বাজিছিল। সেই সময় দেখিয়ে মোৰ মনত পৰিলে, মানুহে কয় যে ৰাতি 3 বজাৰ পিছত আমাৰ চাৰিওফালে খোলাখুলিকৈ আত্মাবিলাক ঘূৰি ফুৰে আৰু এতিয়া আমি সেইবিলাকৰে চিকাৰ হৈ গৈছোঁ। তেনেতে হঠাতেই বাহিৰত জোৰকৈ বতাহ বলিবলৈ ধৰিলে। মই সেই ল'ৰাজনক সুধিলোঁ যে কি তুমি সেই ডেড বডিটো অনাৰ আগতে থুৱাইছিলা? ল'ৰাজনে ক'লে, নাই, এই বিষয়ে মোক কোনেও একো নাই কোৱা। মই ক'লোঁ, আৰে ইমান দূৰ ৰাস্তা, তাকো ৰাতি, ডেড বডিটো কমেও ধুৱাই আনিব লাগিছিল। তাৰ পিছতহে যাত্ৰা কৰিব লাগিছিল। নোধোৱা নেমেলাকৈ মৰাশ লৈ ঘূৰি ফুৰিলে সেই মৰাশটো অপবিত্ৰ হৈ যায়। আৰু এই ডেড বডিটোৰ কাৰণেই সেইবিলাকে আমাৰ পিছত পৰিছে। ল'ৰাজনে ক'লে, কিন্তু মই সেই বিষয়ে একো গম পোৱা নাছিলোঁ। আপোনালোকে এইটো লাইনত কাম কৰে, আপুনি অহাৰ আগতে কথাটো ক'ব লাগিছিল। কিন্তু এতিয়া আমি কি কৰোঁ? এতিয়া ঈশ্বৰৰ নাম লোৱাৰ বাহিৰে আন একো উপায় নাই। প্ৰাৰ্থনা কৰা যাতে এই নিশাটো কোনোমতে পাৰ হৈ যায়। সেই সময়ত ৰাস্তাৰ বাওঁফালে জ্বলি থকা জুইকুৰা লাহে লাহে নুমাবলৈ ধৰিছিল। তাৰোপৰি বাহিৰত বলি থকা বতাহজাকে জুইৰ ফিৰিঙতিবিলাক উৰুৱাই লৈ এক মৃত্যুৰ খেলত নাচি উঠিছিল। সেই অদ্ভুত ধৰণৰ ছায়ামূৰ্তিৰ দৰে দেখা জীৱকেইটা লাহে লাহে আমাৰ ফালে আহি আছিল। মোৰ এনেকুৱা লাগিলে যে হয়তো এই নিশাটোৱেই আমাৰ শেষ নিশা হ'বলৈ গৈ আছে। ঈশ্বৰক স্মৰণ কৰি আমি তিনিওজনেই গাড়ীৰ ভিতৰত বহি ভয়তে কঁপি কঁপি ঘামি গৈছিলোঁ। তেনেকুৱা পৰিস্থিতিত মই কেইবাবাৰো গাড়ীখন ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু গাড়ীখন তেনেকৈয়ে পৰি থাকিল। ষ্টাৰ্ট হোৱা দূৰৰ কথা, গাড়ীখনে শব্দ এটাও নকৰিলে। তেনেতে গাড়ীখনৰ ওপৰত এটা জোৰকৈ শব্দ হ'ল। শব্দটোৰ পৰা গম পালোঁ যে কিবা ডাঙৰ বস্তু গাড়ীখনৰ ওপৰত পৰিছে। নহ'লে সেই ছায়ামূৰ্তিৰ দৰে দেখা কোনোবা এটা আহি গাড়ীখনৰ ওপৰত পৰিছে। আমি তিনিওজনে ইজনে সিজনৰ ফালে চাই আছিলোঁ। এতিয়া কি কৰা যায় বুজিব পৰা নাছিলোঁ। তাৰ পিছ মুহূৰ্ততে এক ভয়ানক চেহেৰা আমাৰ সন্মুখৰ গ্লাছখনেৰে আমাৰ ফালে চাই থকা দেখিবলৈ পালোঁ।
জীৱনত প্ৰথমবাৰ ইমান ওচৰৰ পৰা আমি তিনিওজনে সেই অদ্ভুত ভয়ানক বস্তুটো দেখি আছিলোঁ। সেইটোৱে মূৰটো বেকা কৰি আমাৰ গাড়ীৰ পিছফালে থকা ডেড বডিটোৰ ফালে চালে। মই বুজিব পাৰিছিলোঁ যে এয়া পিশাচ আৰু সিহঁতে এই ডেড বডিটোক খাবলৈ বিচাৰিছে। যদি সিহঁতৰ ভোজনত আমি বাধা দিওঁ তেনেহ'লে সেই পিশাচে আমাকেই খাই পেলাব। তেনেতে নাজানো হঠাতে কি হ'ল, সেই আইনাখনৰ পৰা গোটেইকেইটা একেলগে ৰখি গ'ল আৰু কেইছেকেণ্ডমান ৰখাৰ পিছত ৰাস্তাৰ দুয়োকাষে থকা জংঘললৈ পিছলি পিছলি গুচি গ'ল। আমি আমাৰ চকুকে বিশ্বাস কৰিব পৰা নাছিলোঁ যে সেইকেইটা পলাই গুচি গ'ল। আৰু সেই ঘটনাৰ প্ৰায় 2 মিনিটৰ পিছত দূৰৰ কোনোবা মছজিদৰ পৰা আজানৰ ধ্বনি আহিবলৈ ধৰিলে। মই বুজি পাই গৈছিলোঁ যে সিহঁতে নিজৰ দুনিয়ালৈ উভতি গ'ল আৰু অলপ দেৰি হোৱা হ'লে নাজানো আমি আৰু কিহৰ সন্মুখীন হ'বলগীয়া হ'লহেঁতেন। কিন্তু আচৰিত কথাটো হ'ল যে আজানৰ ধ্বনি শুনাৰ পিছতে মাত্ৰ এবাৰ চেষ্টা কৰাৰ লগে লগে আমাৰ গাড়ী আকৌ ষ্টাৰ্ট হৈ গৈছিল। সেই ঘটনাটোৰ পিছত মই ভাবিছিলোঁ যে এতিয়াৰ পৰা মই আৰু এই কাম এৰি দিম। কিন্তু আজিলৈকে মই সেই কাম এৰিব পৰা নাই, কাৰণ মোৰ উপাৰ্জনৰ ওপৰতে মোৰ পৰিয়ালটো নিৰ্ভৰ কৰে। আৰু আজিলৈকে এই ডিউটি কৰি কৰি মই বহুতবাৰ নানা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ। পিছলৈ আকৌ কেতিয়াবা সেই কাহিনীবিলাক শুনাম। সকলোকে ধন্যবাদ এই কাহিনীটো সম্পূৰ্ণকৈ শুনাৰ বাবে। কাহিনীটো ভাল লাগিলে লাইক কৰি সকলোকে শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।